মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিত থকা আফটাৰ এ বাথ এইটো এটা ধুনীয়া কবিতা হয়। এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কিতাপৰ পেজ নম্বৰ হৈছে কিমান 22। প্ৰথমে তোমালোকে ভিডিঅ'টো চাই লোৱা, তাৰপিছত মই এইখন ধুনীয়াকৈ বুজাই দিম। Hello friends, let us do after a bath. After a bath, I try to wipe myself till I'm dry. Hands to wipe and fingers and toes, two wet legs and a shiny nose. After a bath, after my bath, I try and try to wipe myself to make my body dry and dry. Hands to wipe and fingers and toes, and two wet legs and a shiny nose. Just think how much less time I would take if I were a bat and could readily shake and shake. তোমালোকে এইখন এনেকৈ পঢ়ি মুখস্থ কৰিবা। এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থ জানিম। কি কৈছে? আফটাৰ এ বাথ। বাথ মানে হৈছে কি? গা ধোৱা। আৰু আফটাৰ মানে হৈছে কি? পিছত, মানে গা ধোৱাৰ পিছত। আফটাৰ মাই বাথ মানে মোৰ গা ধোৱাৰ পিছত। আই ট্ৰাই মানে মই চেষ্টা কৰোঁ। ট্ৰাই মানে মই চেষ্টা কৰোঁ আৰু চেষ্টা কৰোঁ। টু ৱাইপ মাইছেল্ফ। ৱাইপ মানে হৈছে কি? মানে মোচা, গা মোচা। টু ৱাইপ মাইছেল্ফ মানে হৈছে মই নিজে, মানে মই মোৰ গা মুচিবলৈ চেষ্টা কৰোঁ। টু মেক মাই বডি মানে হৈছে কি? শৰীৰ। ড্ৰাই এণ্ড ড্ৰাই মানে হৈছে কি? শুকান, মানে মোৰ শৰীৰটো বা মোৰ বডিটো মানে শুকুৱাবলৈ মই কি চেষ্টা কৰোঁ? মই মুচোঁ। হেণ্ডছ টু ৱাইপ মানে হৈছে কি? মোচা, হাতবোৰ মুচোঁ। এণ্ড ফিংগাৰ্ছ এণ্ড ট'ছ আৰু হাতৰ আঙুলি আৰু ভৰিৰ আঙুলিবোৰ মুচোঁ। ট'ছ মানে হৈছে কি? ভৰিৰ আঙুলি। এণ্ড টু ৱেট লেগছ মানে হৈছে কি? ভৰি। আৰু দুটা মানে তিতা ভৰি মুচোঁ। এণ্ড এ শ্বাইনি মানে হৈছে কি? উজ্জ্বল। আৰু ন'জ মানে হৈছে কি? নাক। আৰু এটা উজ্জ্বল নাক মুচোঁ। জাষ্ট থিংক হাউ মাছ লেছ টাইম আই উড টেক। জাষ্ট থিংক আৰু ভাবোঁ। কি ভাবোঁ? হাউ মাছ লেছ টাইম মানে কিমান কম সময়। আই উড টেক মানে মই কিমান সোনকালে গা মুচিব পাৰোঁ, এইটো মই ভাবোঁ। ইফ আই ৱেৰ এ বাৰ্ড যদি মই এটা চৰাই হ'লোহেঁতেন। এণ্ড কুড ৰেডিলি শেক মানে হৈছে কি? মানে জোকাৰা। আৰু মই সোনকালে জোকাৰিব পাৰিলোহেঁতেন। চৰাইবোৰে গা ধোৱাৰ পিছত মানে পাখিবোৰ কি কৰে? জোকাৰে, শেক কৰে। কমপ্লিট দ্য বক্সেছ। তোমালোকে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। এইটো হৈছে কি? বডি মানে হৈছে আমাৰ শৰীৰ। ড্ৰাই মানে হৈছে শুকান। টাৱেল মানে হৈছে কি? এইখন হৈছে কি? টাৱেল, গা মোচা কাপোৰ। তাৰপিছত এইটো হৈছে কি? বাৰ্ড মানে হৈছে কি? চৰাই। ফ্লাই মানে হৈছে উৰা, আকাশত উৰা। উইংছ মানে হৈছে কি? ডেউকা, চৰাইৰ ডেউকা। হেণ্ড মানে হৈছে কি? হাত। লেগ মানে ভৰি। আৰু ফিংগাৰ্ছ মানে হৈছে কি? আমাৰ হাতৰ আঙুলি। ইংৰাজীত কি কয়? ফিংগাৰ্ছ। আৰু ট'ছ মানে হৈছে কি? ভৰিৰ আঙুলি। তোমালোকে মনত ৰাখিবা, ট'ছ মানে হৈছে ভৰিৰ আঙুলি আৰু ফিংগাৰ্ছ মানে হৈছে হাতৰ আঙুলি। The name of the rhyme is after a bath. So children, let us begin. After a bath, I try to wipe myself till I dry. Hands to wipe, finger and toes, two wet legs and one shiny nose. Thank you, children.